Welcome to Cooking and Creativity. এয়া ময়দা লৈছোঁ 1 কাপৰ জোখত আৰু ময়দাখিনি চালি ল'ম। বস্তুবোৰ দেখি গম পাইছেই চাগে মই কি বনাম। মই আজি কেক বনাম। তো ময়দাখিনি চালি লৈছোঁ। আজি নৰ্মেল কেক নহয়, কেকটো চুইচ ৰোল বনাম, যোনটো কেক ৰোল সেইটো বনাম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু অলপমান জেগাখিনি লেতেৰা হৈ গৈছে, সেইখিনি পাছত চাফা কৰি ল'ম। আৰু এইখিনি চেনি হয়, চেনি দিছোঁ 1/2 কাপৰ জোখত। চেনি নৰ্মেল চাহ খোৱা চেনি মই মিক্সিত গুড়ি কৰি লৈছোঁ। আৰু চেনিখিনিও ভালকৈ চালি লৈছোঁ, যাতে কিবা গোটা গুটি থাকিলে চাকনিখনতে ৰৈ যায়। সদায় কেক চালি ল'ব লাগে, নহ'লে কেকটো ভাল নহয়। এতিয়া ইয়াতে এড কৰিম বেকিং পাউডাৰ। বেকিং পাউডাৰ 1 টিস্পুনৰ জোখত দিম। এইখন 1 টিস্পুনৰ জোখৰ চামুচ হয়, মেজাৰিং চামুচ। তো 1 টিস্পুন বেকিং পাউডাৰ এড কৰিম। আৰু তাৰপিছত এড কৰিম বেকিং সোডা। বেকিং সোডা 1/2 টিস্পুন। বেকিং সোডা দিলোঁ। তাৰপিছত ইয়াতে এয়া 1/2 টিস্পুন আৰু তাৰপিছত ইয়াতে এড কৰিম, এইটো অপশ্যনেল হয়, মিল্ক পাউডাৰ, আমুলৰ মিল্ক পাউডাৰ। এইখন হৈছে টেবুল স্পুনৰ চামুচ। তো 1 টেবুল স্পুন মিল্ক পাউডাৰ এড কৰিম মই। আপোনালোকে যদি কনডেন্স মিল্ক ইউজ কৰে তেনেহ'লে মিল্ক পাউডাৰ এড কৰিব নালাগে, আৰু তেতিয়া চেনিও এড কৰিব নালাগে। আৰু ইয়াতে চামুচখন সম্পূৰ্ণ হোৱাকৈ 1 টেবুল স্পুনৰ জোখত মিল্ক পাউডাৰ। আৰু গোটেইখিনি চালি লওঁ। শুকান ইনগ্ৰিডিয়েণ্ট যিয়ে নিদিয়ক কিয়নো চালি ল'ব। আৰু এতিয়া এবাৰ শুকানখিনি ভালকৈ মিলাই তাৰপিছত লিকুইড ইনগ্ৰিডিয়েণ্টছবোৰ এড কৰি যাম। আৰু তাৰ আগতে জেগাখিনি এবাৰ ভালকৈ চাফা কৰি ল'ম, কাৰণ লেতেৰা হৈ থাকিলে বনাই ভাল নালাগে। আৰু এনেকুৱা মেজাৰিং কাপ অনলাইন পাই যাব, যিকোনো অনলাইন ষ্ট'ৰত, স্নেপডিল, ফ্লিপকাৰ্ট, য'তেই নহওক এনেকুৱা মেজাৰিং কাপ পাই যোৱা যায়। আৰু মেজাৰিং কাপ হ'লে বনাবলৈ সুবিধা হয়। আৰু এইখিনি তেল হয়, ৰিফাইন অইল। তো 1 টেবুল স্পুনৰ জোখত মই দি দিছোঁ। মই 3 টেবুল স্পুন দিলোঁ। গাখীৰ এবাৰতে দি দিব নালাগে, অলপ অলপকৈ দি যাব, দি মিলাই যাব। আৰু এইখন টিস্পুনৰ জোখত চামুচ হয়, তাতে অকণমান মই নেমুৰ ৰস 1 টিস্পুন নেমুৰ ৰস এড কৰিম ইয়াতে।
আৰু মই জেগাখিনি ভালকৈ চাফা কৰি ল'লোঁ, লেতেৰা হৈ থাকিলে বনাই ভাল নালাগে। আৰু ইয়াতে অলপ অলপকৈ গাখীৰ দি মই এইখিনি ফাইন পেষ্ট এটা বনাই ল'ম। বেছি লিকুইডো কৰিব নালাগে, বেছি থিকো কৰিব নালাগে, মিডিয়াম পেষ্ট এটা বনাব, যাতে আপুনি ওপৰৰ পৰা যেতিয়া ঢালিব তেতিয়া এটা লাইন হৈ পৰে এইদৰে, সেইটো মন কৰিব। আৰু ইয়াতে হাফ টিস্পুনৰ জোখত নিমখ এড কৰিছোঁ। এয়া কেকত অকণমান নিমখ দিলে টেষ্টটো ভাল হয়। আৰু এতিয়া ভেনিলা এচেন্স এড কৰিছোঁ। আপোনালোকে যিকোনো এচেন্স ইউজ কৰিব পাৰে, মই ভেনিলা এচেন্স ইউজ কৰিছোঁ। ভেনিলা এচেন্স 1 টিস্পুনৰ জোখত দিছোঁ। আৰু এতিয়া মিলাই কেক ট্ৰেখনত দি দিম। মই এইখনত বনাম। ইয়াতে প্ৰথমে তেল দিছোঁ আৰু ইয়াতে কাগজ এখন দি ভালকৈ তেল সানি লওঁ। মই নৰ্মেল কাগজ ইউজ কৰিছোঁ, বাটাৰ পেপাৰ নাই বাবে। আৰু নৰ্মেল কাগজ ইউজ কৰিলে ভালকৈ তেল সানি ল'ব ওপৰে তলে, গোটেই কাগজখন যাতে তেলেৰে ঢাক খাই যায়, মানে ভালকৈ তেল সানিব লাগিব চব ছাইডতে। যদি ভালকৈ তেল সানা নাযায় তেতিয়াহ'লে কাগজখন জ্বলি যোৱাৰ চান্স থাকে, তো সেইবাবে ভালকৈ তেল সানিব লাগিব। আৰু তেল সানাৰ লগে লগে সেইখন বাটাৰ পেপাৰেই হৈ যায়, কিন্তু ইউজ কৰোঁতে সাৱধানে ইউজ কৰিব। আৰু এতিয়া ইয়াতে যিখিনি কেকৰ পেষ্টখিনি সেইখিনি ইয়াতে ঢালি দিম, ঢালি OTGত ভৰাই দিম। আৰু মই 160ত 10 মিনিটৰ কাৰণে বেক কৰিম, যিহেতু বেছি নহয় ইনগ্ৰিডিয়েণ্টছ, বহুত পাতল হয়, সেইবাবে 10 মিনিটেই ছাফিচিয়েণ্ট। আৰু মই 5 মিনিটৰ বাবে 160ত প্ৰিহিট হ'বলৈ দি দিছোঁ। আৰু মই ডাৰ্ক চকলেট লৈ লৈছোঁ অলপ। ডাবল বইল কৰিও এইটো মেল্ট কৰিব পাৰে, কিন্তু মই বহুত টাইম লাগে ডাবল বইলাৰ প্ৰচেছত, গতিকে ডাইৰেক্ট গেছতেই দিম। আৰু বেছি ডাঙৰকৈ দিলে চকলেটখিনি গলোতে বহুত টাইম লাগিব, সেইবাবে এইদৰে অকণমান চুৰিখনেদি খুচি দিছোঁ, ভাঙি দিছোঁ আৰু গেছত দি দিম। আৰু ইয়াতে মই 1 কাপৰ জোখত ক্ৰীম এড কৰিম। সৰুকৈ ভাঙি আৰু এইখিনি গেছত দি দিছোঁ। 1 কাপৰ জোখত ক্ৰীম দিছোঁ আৰু এইদৰে কণ্টিনিউ গেছত দিয়াৰ লগে লগে কণ্টিনিউ চামুচেৰে এইদৰে লৰাই থাকিব। আৰু মাজে মাজে চকলেটবোৰ হেঁচি দিলে ধুনীয়াকৈ ভাঙি যায়। যদি লৰাই নাথাকে তেনেহ'লে চকলেটখিনি জ্বলি যোৱাৰ চান্স থাকে, সেইবাবে কণ্টিনিউ লৰাই থাকিব লাগিব। আৰু এইখিনি যেতিয়া অলপ ঠিক হৈ যাব, চকলেটখিনি গলি যাব ভালকৈ, তেতিয়া বাউল এটাত উলিয়াই ফেনৰ তলত থৈ দিম। নিজে নিজে ঠাণ্ডা হ'ব আৰু ডাঠ হৈ আহিব। আৰু এইখিনি হৈছেহিয়ে। এইখিনি গেছটো অফ কৰি মই পাত্ৰ এটাত উলিয়াই ফেনৰ তলত থৈ দিম। আৰু যেতিয়া ঠাণ্ডা হ'ব তেতিয়া ইউজ কৰিম। আৰু মোৰ কেকো হৈ গ'ল, সেইটো মই আৰু এইটো চাওক, কেকটো ঠাণ্ডা হৈ গ'ল আৰু চকলেটখিনিও ঠাণ্ডা হৈ গ'ল। তো এতিয়া এইটো বাকী প্ৰচেছলৈ আগবাঢ়োঁ। এইটো মই উলিয়াই ল'লোঁ আৰু এই ট্ৰেখনতে উভতাই লৈছোঁ, ইয়াতে থৈ লৈছোঁ। আৰু ইয়াৰ কাগজখন আঁতৰাই ল'ম। যিহেতু কেকটো বহুত পাতল, গতিকে কাগজখন আঁতৰাওঁতে সাৱধানে আঁতৰাব। আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে সদায় কোৱাৰ দৰে আকৌ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল বাটনটো ক্লিক কৰিব, লগতে আগৰ ভিডিঅ'বোৰ চাব।
আৰু এতিয়াৰ ভিডিঅ'টো লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু এতিয়া এইটো কাগজ আঁতৰাই ল'লোঁ এইটো এতিয়া অকণমান ওপৰ ভাগটো যোনবোৰ অকণমান ওখ হৈ আছে সেইখিনি অকণমান কাটি ল'ম বেছি নাকাটো জাষ্ট অলপ কাটি ল'ম যিখিনি অলপমান উঠি আছে সেই জেগাখিনি অলপ কাটি ল'ম আৰু ইয়াতে এড কৰিম সুগাৰ চিৰাপ আৰু এইখিনি হয় হুইপ ক্ৰীম আৰু এইখিনি চকলেটখিনি এই চকলেটখিনি হুইপ ক্ৰীমত অলপ দি দিছোঁ হুইপ ক্ৰীমৰ ভিডিঅ'টো মই নেক্সট লৈ আহিম আজি এই ভিডিঅ'টো অলৰেডি বহুত দীঘলীয়া হৈ গৈছে সেইবাবে হুইপ ক্ৰীমৰ ভিডিঅ'টো নানিলোঁ হুইপ ক্ৰীমৰ ভিডিঅ'টো নেক্সট মই লৈ আহিম আৰু চকলেটখিনি হুইপ ক্ৰীমত মিলাই ল'লোঁ গোটেইখিনি মিলাব নালাগে অলপমান মিলাই লৈছোঁ কালাৰটো তেতিয়া চেঞ্জ হৈ যাব আৰু এতিয়া এই কেকটোৰ ওপৰত সুগাৰ চিৰাপ দি যাম এয়া সুগাৰ চিৰাপ হয় ইয়াতে গাখীৰ আৰু চেনি আছে আৰু এইদৰে সুগাৰ চিৰাপ দি ল'লে কেকটো ছফ্ট হৈ যায় সেইবাবে সুগাৰ চিৰাপ দি ল'ব আৰু গাখীৰৰ সলনি নৰ্মেল পানীটো চেনি দি ল'ব পাৰে আৰু এতিয়া ইয়াতে ক্ৰীমখিনি দি দিছোঁ দি ভালকৈ কেকটো ক্ৰীমেৰে কভাৰ কৰি দিম আৰু ভালদৰে ক্ৰীমখিনি চবফালে সানি লৈছোঁ আৰু এইটো হৈ গ'ল আৰু ইয়াৰ তলত কাগজ এখন দি ল'ম এতিয়া এইদৰে কাগজ এখন দি লৈছোঁ আৰু ইয়াতে আপোনালোকে চকলেটটো ওপৰত অলপ দি দিব পাৰে আৰু চকলেট চিপছো এড কৰিব পাৰে মই কৰা নাই এইটো এনেও ভাল লাগে এইদৰে আৰু এতিয়া এইটো ফোল্ড কৰি যাম এইদৰে সাৱধানে লাহে ৰোল কৰি যাব লাগিব কেকটো এতিয়া কেকটো আধা ঘণ্টাৰ বাবে ভালকৈ কাগজখনেৰে ৰেপ কৰি কভাৰ কৰি ফ্ৰিজত থৈ দিম আৰু আধা ঘণ্টাৰ পিছত কেকটো উলিয়াই আনিম আৰু তাৰপিছত চকলেটেৰে কেকটো সজাম আৰু কেকটো আধা ঘণ্টাৰ পাছত উলিয়াই আনিলোঁ উলিয়াই কাগজখন আঁতৰাই ল'লোঁ আৰু এই চকলেটখিনি এইদৰে ভৰাই ল'লোঁ পাইপিং বেগত ভৰাই এইদৰে ইয়াৰ ওপৰত দি যাব ওপৰৰ চকলেটখিনিৰে কেকটো ঢাকি দিব লাগিব আৰু পাইপিং বেগত ভৰাই ল'লে দিবলৈ সুবিধা হয় সেইবাবে মই পাইপিং বেগত ভৰাই লৈছোঁ আৰু যদি আপোনালোকৰ পাইপিং বেগ নাই তেনেহ'লে গিলাচত বাকি ল'ব চকলেটখিনি বা যিটো বাচনত চকলেটখিনি লয় সেইটো দিয়ে ঢালি গ'লে হ'ল অলপকৈ আৰু তাৰপিছত কেকটো ঢাকি দিব চকলেটখিনিৰে আৰু যেতিয়া অকণমান চকলেটখিনি কেকটোত লাগি ধৰিব ভালকৈ তাৰপিছত কাটি খাব আৰু নহ'লে ফ্ৰিজতো অলপ দেৰি থৈ দিব পাৰে 15-20 মিনিটমান তাৰপিছতো খাব পাৰে ঠাণ্ডা হৈ যাব তেতিয়া খাই আৰু ভাল লাগিব আৰু দেখিলে বেছি একো নাই একেবাৰে সহজ আৰু আপোনালোকে এইদৰে বনাই চাহৰ লগত জুতি ল'ব পাৰিব ঘৰত যদি বাচ্চা আছে বাচ্চাও খাই বহুত ভাল পাব আৰু মোৰ প্ৰায় হৈছেহিয়ে আৰু এইদৰে মই গোটেই চকলেটখিনিৰে ওপৰৰ ভাগটো ঢাকি দিলোঁ
খাবলৈ বহুত টেষ্টি হৈছিলে। আৰু এইটো হৈছে ফাইনেল লুক হোমমেড চকলেট চুইচ ৰ'ল।